নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম কেনেদৰে আমি নিজৰ এণ্ড্ৰইড মোবাইলটো ব্যৱহাৰ কৰিয়ে জবসমূহৰ এপ্লাই কৰিব পাৰোঁ। যিহেতু আজিকালি প্ৰতিটো ৱেবছাইটেই মোবাইলৰ দ্বাৰা এপ্লাই কৰিব পৰাকৈ বনোৱা হয়। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু কিছুমান আমি সৰু কথা নজনাৰ ফলত আমি এই সুবিধাটো গ্ৰহণ কৰিব নোৱাৰোঁ। আমি কি কৰিব লগা হয়, নেট কেফত গৈ বা অন্য ব্যক্তিৰ সহায়ত এই ফৰ্ম ফিলাপসমূহ কৰিব লগা হয়। আৰু তেনে কৰিলে আমাৰ দুটা কথাত লষ্ট হয়। ফাৰ্ষ্টৰ কথাটো হৈছে যে আমি 50 বা 100 টকাকৈ তেওঁলোকক চাৰ্জ দিব লগা হয় যিহেতু ফৰ্ম ফিল আপ কৰি দিয়াৰ বাবদ। আৰু দ্বিতীয় কথাটো হৈছে যে আনে আমাৰ ফৰ্ম ফিল আপ কৰি দিয়াৰ ফলত কি হয়, কিছুমান ইম্পৰ্টেণ্ট তথ্য আচলতে তেওঁলোকৰ ভুলবশতঃ তেনেকৈয়ে থাকি যায় আৰু তাৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতে আমি সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। এতিয়া আহোঁ যে আমি কেনেদৰে নিজেই কৰিব পাৰোঁ ফৰ্ম ফিল আপসমূহ। এতিয়া যদি মই উদাহৰণস্বৰূপে আছাম পুলিচৰ যি SI ৰিক্ৰুইটমেণ্ট 2022 এইটো যদি লওঁ, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে এই ফৰ্ম ফিল আপটো কৰিবৰ বাবে আপোনালোকক যিসমূহ ডকুমেণ্টছ আচলতে আপলোড কৰিব, এই ডকুমেণ্টছসমূহ নিৰ্দিষ্ট চাইজতে আপোনালোকে আপলোড কৰিব পাৰিব। প্ৰত্যেকটো জবৰ বাবে তেনেকুৱাই হয়। ডকুমেণ্টছসমূহ আপলোড কৰিব লগা ডকুমেণ্টছসমূহ নিৰ্দিষ্ট এটা চাইজৰ ভিতৰত আপলোড কৰিব লগা হয়। এতিয়া ইয়াত দিয়া আছে যে পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফখন আপোনালোকে 450 KB, ইয়াত মেক্সিমামটো দিছে, কিন্তু কিছুমানত দিয়া থাকে যে 300ৰ পৰা 400 KB বা 200ৰ পৰা 300 KB ভিতৰত আপোনালোকক আপলোড কৰিব দিয়ে। কিন্তু যেনেকুৱাই চাইজ নিদিয়ক কিয়, অতি সহজতে আপোনালোকৰ নিজৰ মোবাইলটোতে আপোনালোকৰ ডকুমেণ্টছসমূহ সেই চাইজৰ যি চাইজৰ বিচাৰে সেই চাইজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকে দেখিছে যে ইয়াত 3 নম্বৰ যিটো এডমিট কাৰ্ড 300 KB কৰি ল'বলৈ দিছে। এতিয়া এডমিট কাৰ্ডখন 300 KB কেনেদৰে কৰিব পাৰিব মই আপোনালোকক দেখুৱাই আছোঁ। তাৰ কাৰণে আপোনালোকে এটা সৰু এপছ আপোনালোকে ডাউনলোড কৰিব লাগিব। আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰলৈ গৈ আপোনালোকে চাৰ্চ কৰিব ফটো ৰিচাইজাৰ বুলি আপোনালোকে চাৰ্চ কৰাৰ লগে লগে ফাৰ্ষ্টতে এপছটো দেখা পাব। এপছটো যিহেতু মই এতিয়া ইনষ্টল কৰি থৈছোঁ, মোক ইনষ্টল কৰিবলৈ দেখুওৱা নাই। আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব। আৰু এপছটো ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে যেতিয়া এপছটো অ'পেন কৰিব, এপছটো অ'পেন কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ প্ৰথম দেখা পাব। আৰু এই এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখা পাব। আৰু ইয়াত দেখিছে যে ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ ফ্ৰী ভাৰ্চন। ইয়াত আপোনালোকে এই চিলেক্ট ফটোত আপোনালোকে ক্লিক কৰি দিব। আৰু যিহেতু আমাক তাত দেখাইছিলে যে এডমিট কাৰ্ডখন আমাক 300 KB কৰি ল'ব কৈছিলে, যে মেক্সিমাম 300 KB মানে 300 KB ভিতৰত কৰি ল'ব কৈছিলে। এতিয়া মই আপোনালোকক কৰি দেখাই দিছোঁ। মোৰ এডমিট কাৰ্ডখনেই মই আপোনালোকক 300 KB ভিতৰত কৰি দেখাই দিছোঁ। এতিয়া অৰিজিনেলতে মোৰ এডমিট কাৰ্ডখন এতিয়া কিমান MB হৈ আছে চাওক, আপোনালোকে কিমান চাইজৰ হৈ আছে চাওক, 4.6 MB। আপোনালোকে ওপৰত যদি চাই লক্ষ্য কৰিব পাৰিব আপোনালোকে যে এতিয়া মোৰ এডমিট কাৰ্ডখন কিমান হৈ আছে, 4.6 MB হৈ আছে। আৰু ইয়াত আপোনালোকে ৰিচাৰ্জ কৰিবৰ কাৰণে আপোনালোকে নিজৰ ফোনৰ কেমেৰাটো ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকৰ ফোনৰ কেমেৰাটোৰ থ্ৰু দি আপোনালোকে ফটো মাৰিলে, অলপ ভালদৰে আপোনালোকে ফটোখন মাৰিলে যিমান MB নহওক কথা নাই, কিয়নো ইয়াত যিহেতু চাইজ আপোনালোকে যিমানৰ লাগে সিমান কৰি ল'ব পাৰিব। সেইকাৰণে ভালদৰে আপোনালোকে ফটোখন মাৰি ল'লে। ইয়াত দেখিছে যে 4.6 MB। আৰু যদি আপোনালোকে ইয়াত ক্ৰপ কৰিবও বিচাৰে ফটো, ধৰি লওক এতিয়া মই এইটো ক্ৰপ কৰি থোৱা আছে, হ'লেও মই অলপ আপোনালোকক ক্ৰপ কৰি দেখাই দিছোঁ। এতিয়া আপোনালোকে ধৰি লওক কিছুমান ফটো ধৰি লওক ক্ৰপ কৰিবও লগা হ'ল, ক্ৰপো ইয়াত কৰি ল'ব পাৰিব। ইয়াত মই ক্ৰপ কৰি আপোনালোকক দেখুৱাই দিছোঁ। ক্ৰপ কৰি পেলাই আপোনালোকে টিপি দিলে। তাৰপিছত ইয়াত ওপৰত আপোনালোকে চাওক, এতিয়া এই ফটোখন দেখাইছে যে 6.7 MB হৈ আছে, কিন্তু আমাক এই ফটোখন কিমান MB লাগে, MB নহয় KB লাগে, 300 KB ভিতৰত লাগে। মেক্সিমাম 300 KB, যিহেতু আমি তাৰ তলত কৰিব লাগিব। এতিয়া আপোনালোকে কি কৰিব, তললৈ চাওক, ৰোটেট, ক্ৰপ আৰু ৰিচাইজ বুলি এটা অপশ্যন দেখা পাইছে। আপোনালোকে 3 নম্বৰত ৰিচাইজ অপশ্যনটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমে পাৰ্চেণ্টেজ, তাৰপিছত আপুনি একেবাৰে লাষ্টলৈ চাব আপোনালোকে ফাইল চাইজ বুলি আছে। একেবাৰে সহজভাৱে ইয়াত আচলতে কৰিব পাৰিব এই ফাইল চাইজত। ফাইল চাইজত আপোনালোকে যদি 100 KB লাগে তেতিয়া 100 KB কৰি দিব পাৰিব। 500 KB হ'লে 500 KB আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে অট'মেটিক হৈ যাব। কিন্তু মোক যিহেতু এতিয়া 300 KB ভিতৰত লাগে, সেয়েহে মই কাষ্টম কৰিম। আৰু 300 KB ভিতৰত যিহেতু লাগে, সেয়েহে আমি কি কৰি দিম, 300 KB ভিতৰতহে লাগে, মেক্সিমাম 300 KB। এতিয়া আমি 280, ইয়াতে আপোনালোকে চাইডত দেখিছে KB আৰু MB। এতিয়া মই KBটোত ক্লিক কৰি দিম, যিহেতু 300 KB মেক্সিমাম আমি, 300 KB ভিতৰত আমি 280 বা আপোনালোকে ইয়াত 270ও কৰিব পাৰে, 270ও কৰিব পাৰে। 270 KB যদি আমি কৰি দিওঁ, কৰিলে আপোনালোকে যেতিয়া ফটোখন দেখিবলৈ পাইছে যে 269 KB হৈ গ'ল, মানে আমি এইখন ফটো এতিয়া আপলোড কৰিব পাৰোঁ অতি সহজতে। এতিয়া আৰু এই ফটোখন অতি সহজতে আপোনালোকৰ গেলেৰীত ছেভ হৈ যাব। আপোনালোকে একো কৰিবই নালাগে। আপোনালোকে ইয়াৰ পৰা শ্বেয়াৰো কৰিব পাৰে, আপোনালোকে যদি কাৰোবাক দিব বিচাৰে, আপোনালোকে ড্ৰাইভত যদি ছেভ কৰিব বিচাৰে সেইটো কৰিব পাৰে। কিন্তু মই কি কৰিম, এতিয়া আপোনালোকক গেলেৰীত গৈ দেখুৱাই আহিছোঁ কেনেদৰে আমাৰ ফটোখন, অল ফটোছত যদি যাওঁ, আমি যিখন ফটো আচলতে চাইজৰ কৰি লৈছিলোঁ সেই ফটোখন চাওক আপোনালোকে,
275 KB হৈ ছেভ হৈ গ'ল আৰু 275 KB হৈ যোৱাৰ পিছত আমি এই ফটোখন সহজভাৱে আপলোড কৰিব পাৰোঁ কিয়নো এই ফটোখন আমি এডমিটখন আমাক 300 KB ভিতৰত আপলোড কৰিব কৈছে কিন্তু 275 KB হৈছে মানে আমি আপলোড কৰিব পাৰোঁ কিয়নো 300 KB ভিতৰত আছে আৰু এনেদৰে আপোনালোকে প্ৰত্যেকখন ফটোৰ আচলতে প্ৰত্যেকখন ডকুমেণ্টছৰ চাইজবোৰ আপোনালোকে যিমান চাইজৰ লাগে সিমান চাইজৰ এই এপছটোৰ থ্ৰুৱেদি সম্পূৰ্ণ ইজিকৈ কৰি ল'ব পাৰিব আপোনালোকে আৰু কৰি লোৱাৰ পিছত কি কৰিব আপোনালোকে ইয়াত দেখা পাইছে যে এতিয়া যদি মই এইটো এপছত আপোনালোকক যে দেখুৱাই আছোঁ এইটো জব.ইনফো এই এপছটোত আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকে ইউটিউবতো যেতিয়া ইউটিউবাৰবোৰে ভিডিঅ' বনায় জবৰ যেতিয়া আপোনালোকৰ ৰিক্ৰুইটমেণ্ট আহে তেতিয়া তেওঁলোকে এপ্লাই লিংকটো দি দিয়ে তেওঁলোকৰ ডেছক্ৰিপশ্যনত আৰু আপোনালোকে তেনেকৈ এতিয়া এপ্লাই লিংকটোত যদি ক্লিক কৰে এপ্লাই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে কি কৰিব যদি আপোনালোকৰ প্ৰব্লেম হয় আপোনালোকৰ এপছটোত ধৰি লওক ভালকৈ অ'পেন নহয় আপোনালোকে ফৰ্ম ফিল আপ কৰিবলৈ যদি অসুবিধা হয় তেতিয়া আপোনালোকে এই লিংকটো ইয়াত গৈ কপি কৰি ল'ব লিংকটো কপি কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ প্ৰত্যেকৰে মোবাইলত যি ক্ৰম ব্ৰাউজাৰ থাকে সেই ক্ৰম ব্ৰাউজাৰত আপোনালোকে ক্লিক কৰিব আৰু ক্ৰম ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত আপোনালোকে যে লিংকটো যে কপি কৰি ল'লে সেই লিংকটো ইয়াত পেষ্ট কৰি দিব পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা সেই এপছটোৱে আপোনাৰ আচলতে যি ৱেবছাইট থাকিব সেই ৱেবছাইটটো ইয়াত সুন্দৰভাৱে খোল খাব ক্ৰম ব্ৰাউজাৰ এইটো কাৰণে খুলিব কৈছোঁ যিহেতু ক্ৰম ব্ৰাউজাৰটো আমাৰ মোবাইলৰ চবতকৈ আচলতে ষ্ট্ৰং ব্ৰাউজাৰ হয় আৰু সেয়েহে সকলো ধৰণৰ লিংকেই আচলতে ইয়াত আপুনি খুলিলে আচলতে অতি সহজতে কাম কৰে আৰু কি কৰিব পাৰি যদি আমি এই তিনিটা ডট যে দেখিছে তিনিটা ডটত ক্লিক কৰি আমি ডেস্কটপ চাইজো কৰি ল'ব পাৰোঁ ডেস্কটপ চাইজ কৰি লোৱাৰ ফলতো আমি আচলতে ইণ্টাৰফেচটো আমি কম্পিউটাৰত যেনেদৰে খোল খাই আচলতে তেনেকুৱা ইণ্টাৰফেচে আমি দেখা পাওঁ আৰু এনেকৈ গৈ আমি আচলতে ফৰ্ম ফিল আপসমূহ কৰিবগৈ পাৰোঁ আৰু আপোনালোকে যিসমূহ চাইজৰ আচলতে ডকুমেণ্টছসমূহ আপলোড কৰিবলগীয়া হয় সেইবোৰ আপোনালোকে অতি সহজতে এতিয়া ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ এপছটোৰ থ্ৰুৱেদি কেনেদৰে কৰিব পাৰে আপোনালোকে শিকিলে জানিলে আৰু তাৰপিছত আপোনালোকে ক্ৰম ব্ৰাউজাৰ ইউজ কৰি পেলাই সুন্দৰভাৱে প্ৰত্যেকটো জবৰে আচলতে ফৰ্ম ফিল আপসমূহ অতি সহজতে কৰিব পাৰিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে তেনেহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পৰৱৰ্তী সময়তো চাই থাকিবৰ বাবে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ